চলে পিতা পুত্ৰ ককাই ভাই বাই ভনীৰ মিল নাই সমাজত পাতে যায় আচলতে কি হৈছে মহাপুৰুষ গুৰুজনে যি মহান সংস্কৃতি মহান ধৰ্ম দিলে কিন্তু কি কৰিছোঁ আমি তাক মানে ভাগ বতৰা কৰি নবজনা নাই বোলে খাব নাজানি চুবাই নষ্ট কৰিছোঁ হয়নে কাৰণ আজি ধৰ্মৰ নামত ইমানেই ব্যভিচাৰ ইমানেই মানে বিতৰ্ক চলিছে হুলস্থুল চলিছে একেজন পিতৃৰে একাধিক সন্তানে ভাগে ভাগে ধৰ্ম আচৰে ভাগে ভাগে ধৰ্ম আচৰে তাৰমানে ককাই ভাই দুটা হ'লে তেওঁ ভাগে কৰ্ম কৰে তেওঁ ভাগে মানে এই নাম সমাজৰ ধৰ্ম কৰ্ম কৰে ভাগে ভাগে কোন ভাগে চতুর্দিকে হতাহতি চলে কথা কথাই ঘটে সৃষ্টি কৰি মহাপ্ৰলয় নৱ সৃষ্টি কৰা প্ৰভু বিশ্ব আমাৰ আজি মিলা প্ৰীতি নাই একতা নাই আমি ককাই ভায়েকে মাজতে আমাৰ বিবাদ চলি আছে কিন্তু একতা আছে কাৰ আছে মই কৈ গৈছোঁ শীতৰ প্ৰাণী পৰুৱা হয়নে পৰুৱাবিলাকৰ একতাটো চাবা বোলে হে ৰাম পৰুৱাৰ একতা ছোৱালী সভ্যতা এনেদৰে শাৰী পাতি যায় ক'ৰবাত কিবা পালে লৈ আনে দলে বলে হাঁচি হাঁচি মিলি জুলি অসম হৈ গ'ল ন সোণৰ অসম এতিয়া নাই আছেনে অসম ৰখা তলে গ'ল আজি ধৰ্মত ব্যভিচাৰ শংকৰ মাধৱে গঢ়া সম্প্ৰীতিৰ ভেটি শংকৰ মাধৱে গঢ়া সম্প্ৰীতিৰ ভেটি কালৰ বুকুলি গ'ল কালৰ বুকুলি
এৰি